আজি মই আহিছোঁ উৰুকা ৰেষ্টুৰেণ্টলৈ। আপোনালোকক ভিতৰৰ সকলোবিলাক দেখাম, মই কি খাওঁ আৰু কি ধুনীয়াকৈ সজাইছে। অলপ ইউনিক ষ্টাইলৰ ৰেষ্টুৰেণ্ট উৰুকা। ৱাও, চাওকচোন ভিতৰখন ইমান ধুনীয়া লাগিছে। ৰবটজনী এইজনী, তাৰ কাৰণে মই আহিছোঁ দেই স্পেচিয়েলি। আৰু এয়া চাওক, অসমীয়া সাজ পোছাকেৰে তেওঁলোকে ইয়াতে ছাৰ্ভ কৰে আৰু খুব বঢ়িয়া ইণ্টেৰিয়ৰ, সকলোৰে পচন্দ হ'ব, হোমলি হয়। মোৰ মানে ভিডিঅ'টো নকৰাকৈ থাকিবই নোৱাৰিলোঁ আকৌ মই নামি গৈছোঁ ভিডিঅ'টো কৰিবৰ কাৰণে ফাৰ্ষ্টৰ পৰা। ইমান ধুনীয়া ইউনিককৈ সজাইছে ন, মই অলপ আইডিয়া পাইছোঁ। আৰু যিসকলে মোৰ নিচিনা ৰেষ্টুৰেণ্ট এখন খুলিব বিচাৰে তেওঁলোকেও এটা আইডিয়া পাব পাৰে। অসমীয়া গামোচাৰ এয়া ছাতিবিলাক যে, বাহ বঢ়িয়া লাগিছে। আৰু এয়া ভীম থালি, আগতীয়াকৈ বুক কৰিব লাগে। আৰু কিছুমান শ্ব'পিছো ইয়াতে ৰাখিছে যাতে কাষ্টমাৰে লৈ গিফ্ট কৰিব পাৰে। খুব ধুনীয়াকৈ সজাইছে, মানিছোঁ তেওঁলোকক। আৰু এয়া চাওকচোন কাঁহৰ বাচন বৰ্তনখিনি, এয়া হৈছে পালকি, তাই মেইন এট্ৰেকশ্যন। তাই সকলো কাষ্টমাৰৰ ওচৰলৈ এবাৰ আহে আৰু এনেকৈ সকলোকে গ্ৰীট কৰে। ইমান ধুনীয়াকৈ কাপোৰযোৰ পিন্ধাইছে, বঢ়িয়া। এয়া তাই নিজৰ জেগালৈ উভতি গৈছে। ৱাও, মজা। এয়া হ'ল মোৰ ষ্টাৰ্টাৰ, থেকেৰা পানী আৰু এইবিলাক কিবাকিবি দিছে আৰু খাবলৈ, আচাৰ চাটনি। আৰু গৰম গৰম খাব পাৰি, পকোৰা, মাছ ফ্ৰাই। তলত কয়লা আছে, পূৰা গৰম হৈ থাকে। এয়া বাইদেৱে আকৌ আনি আমাক ইয়াৰ সকলো দিছেহি। খানা বনাই ইয়াতে, যিখিনি ছাৰ্ভ কৰে আমাক। আমি এতিয়া ষ্টাৰ্টাৰ খালোঁ, খুব ধুনীয়া বনাইছে। আৰু বাইদেউ দেখিবলৈ খুব ধুনীয়াকৈ আহে। আৰু সদায় এনেকৈ থাকোঁ। হয়, আৰু ইমান ইউনিক ৰেষ্টুৰেণ্ট মানে মই দেখিলোঁ গুগলত, দেখি ভাবিলোঁ খাই যাওঁ। আজি মই লখিমপুৰৰ পৰা আহিছোঁ। মই একচুৱেলি অফিচিয়েল কাম এটাত আহিছিলোঁ। তাৰপিছতে ভাবিলোঁ গধূলি মোৰ বাছ আছে, কিন্তু মই ভাবিছোঁ ইয়াৰ টেষ্ট এটা লৈ যাওঁ। আপোনাক লগ পায়ো খুব ভাল লাগিলে। আৰু ইমান ইউনিক ষ্টাইলত বনাইছে ৰেষ্টুৰেণ্টখন। আমি 7 বছৰ হ'ল এতিয়া। আমি আমাক গ্ৰাহকসকলে, অসমীয়াসকলে গোটেইখিনি ইমান আগ্ৰহেৰে আমাক মানে গ্ৰহণ কৰিছে। হয়, আৰু সকলোৱে আপোনাৰ দৰে আমাক উৎসাহিত কৰি থৈ যায়। খুব ভাল লাগিছে, খুব ভাল লাগিছে। বিজ্ঞাপন ক'তো নেদেখিব, কিন্তু আমাক কাষ্টমাৰে বিজ্ঞাপন মানে কৰি দিছে আৰু ফ্ৰী অফ কষ্ট হৈ যায়। ইমান ধুনীয়াকৈ মানে ৰিকমেণ্ডেশ্যনত চলি আছোঁ আমি। গতিকে সমগ্ৰ অসমবাসীক মানে মই বহুত মানে ধন্যবাদ জনাইছোঁ। আৰু আগতীয়াকৈ মই বহাগ বিহুৰ এখেতৰ জৰিয়তে সকলো অসমবাসীকে ওলগ জনাইছোঁ। এসাঁজ অসমীয়া ঘৰুৱা আহাৰৰ জুতি ল'বলৈ এখেতৰ বন্ধু বান্ধৱী যিসকল আছে, চাহ চিনাকি পৰিয়াল, নিশ্চয় এদিন সোনকালে আহক আৰু মোৰ হাতৰ এসাঁজ খাই যাওক। নিশ্চয় আহিব, মই সকলোকে কমো। আৰু মোৰ যথেষ্ট ভাল বন্ধু বান্ধৱী আছে আৰু তেওঁলোক যথেষ্ট ফুডিও হয়, খাই ভাল পায়। গতিকে গুৱাহাটী আহিলে নিশ্চয় খাব। আৰু আপোনালোকৰ ইয়াত আহি মোৰ খুব ভাল লাগিছে, সেইকাৰণে মই ভিডিঅ' এটা নকৰি নোৱাৰিলোঁ। আপোনালোক আৰু আগুৱাই যাওক, তাৰেই কামনা কৰিলোঁ বাইদেউ। আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা। এয়া কাষ্টমাৰৰ কাৰণে সজাই থৈছে ধুনীয়াকৈ বাফেট ছিষ্টেমত, সকলোৱে নিজে লৈ খাব পাৰে। বিভিন্ন আচাৰ, চালাড, মাছ মাংস, মুঠতে চব অসমীয়া খানা আৰু শাকৰ ভাজিৰ পৰা আৰম্ভ কৰি। যি ইচ্ছা লৈ লৈ খাব পাৰে। আলু পিটিকা, মাটি দালি, এইটো মোৰ বহুত ভাল লাগিলে, সেইকাৰণে বাৰে বাৰে উঠাই আছোঁ। এয়া মই খোৱাত লাগিলোঁ, কি খাওঁ কি নাখাওঁ লাগিছে মুঠতে, কোনটো লওঁ কোনটো নলওঁ, আগতে কোনটো খাই লওঁ, চবেই টেষ্ট কৰিম অলপ অলপ। মেইন ক'ৰ্চটো এয়া মোৰ প্লেটখন, অলপ অলপ খাইছোঁ আৰু চব। চুজি হালোৱা মই অলপ অলপ আনিছোঁ আৰু আনি খাই থাকিব পাৰিম।